নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ মইচা খুতুৰা ঠাৰিৰ পৰা এখন দালি তৰকাৰী। আৰু মইনো কেনেদৰে এই দালি তৰকাৰীখন বনালোঁ তাকে ভিডিঅ'টো এবাৰ চাই যাওকচোন। আৰু কিনো ব্যৱহাৰ কৰিছোঁ, এয়া মইচা খুতুৰা ঠাৰিখিনিৰ পৰা ইয়াৰ ওপৰৰ ছালটো এৰুৱাই ধুনীয়াকৈ কাটি ল'লোঁ আৰু লগত আলু দিছোঁ আৰু তিয়াই লোৱা মটৰমাহ দালি দি এই আটাইবোৰ ইফালে কেৰাহীত গৰম পানী অলপ দি এই আটাইবোৰ এতিয়া কেৰাহীত দি দিম আৰু জোখ অনুযায়ী তাত নিমখ আৰু হালধি দিম। আৰু এই তৰকাৰীখন খাই বহুত ভাল লাগে, আপোনালোকেও বনাই খাই চাবচোন। আৰু এতিয়া মই ইয়াত আটাইবোৰ দি দিলোঁ আৰু দি দিয়াৰ পিছত এইখিনি উতল আহিব দিম আৰু পানী যথেষ্টখিনি দিছোঁ। এইখিনি উতলোতে যথেষ্টখিনি টাইম লাগিব আৰু নিসিজা কোনো কথাই নাই। এয়া মোৰ লাহে লাহে তৰকাৰীখিনি উতল আহিব ধৰিলে আৰু অলপ ডাঠ হোৱাৰ পিছতে গৰম তেলত পিঁয়াজ কাটি অলপ ভাজি লৈ এই দালিখিনি দি দিলোঁ আৰু তেলখিনি দিয়াৰ পিছতে ইয়াত থেতেলিয়াই লোৱা ৰচুন আৰু আদা অলপ দিম আৰু গোন্ধটো ধুনীয়া আহিবৰ কাৰণে। আৰু কোনো মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকেও বনাই চাব পাৰি এনেকৈ মছলা ব্যৱহাৰ নকৰাকৈ। আৰু অলপ টাইম উতলিবলৈ দিম, অলপ ডাঠ হ'ব দিম। এই নিৰামিষ দালি তৰকাৰীখন খাই সঁচাকৈ বহুত ভাল লাগে, আপোনালোকেও বনাই খাই যাবচোন। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। এতিয়া ইয়াৰ তৰকাৰীখন ডাঠ হোৱাৰ পিছতে এতিয়া মই বাতি এটাত উলিয়াই আপোনালোকক দেখাই দিম আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ এৰিছোঁ।